মই টকা উপাৰ্জন কৰিম নিশা 2 বজাত কান্দি ভিডিঅ' কল ছাত্ৰী উত্তৰত পিতৃয়ে যি ক'লে মুহূৰ্ততে ভাইৰেল বহু সময়ত একাংশ ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক যাত্ৰাত এনেকুৱা এটা পইণ্টত উপনীত যেতিয়া তেওঁলোকক কেৰিয়াৰৰ হেঁচত ভাগি পৰা দেখা যায় এনেগৰাকী ছাত্ৰীৰ এটা ভিডিঅ' শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ভিডিঅ' কলত এগৰাকী ছাত্ৰী আৰু পিতৃৰ এক হৃদয়স্পৰ্শী মুহূৰ্ত অনলাইনত প্ৰকাশ পোৱাৰ পিছতে ভাইৰেল হৈ পৰিছে ভাইৰেল ভিডিঅ'টো দেখা গৈছে যে কেৰিয়াৰৰ চাপৰ সৈতে যুঁজি থকা এগৰাকী ছাত্ৰীয়ে অবিৰতভাৱে কান্দিছে আনহাতে পিতৃয়ে শান্তভাৱে তেওঁক আশ্বাস কৰিছে অৱশ্যে এই ভিডিঅ'টোত পিতৃক দেখা যোৱা নাই কিন্তু কইনাৰ প্ৰতি তেওঁৰ কণ্ঠত মৰম স্নেহ আৰু বিশ্বাস ভৰপূৰ তেওঁ জীয়েকক বাৰে বাৰে সোঁৱৰাই দিছে যে তাইৰ মূল্য কেতিয়াও পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ নকৰে চিকিৎসা বিজ্ঞানত ভাল ফলাফল নকৰিলেও তাইৰ জীৱনত ডাঙৰ হোৱাৰ বহুতো পথ আছে ভাইৰেল ভিডিঅ' ক্লিপটোত ছোৱালীজনীয়ে মাজনিশা প্ৰায় 2 বজাত ফোনত কান্দি থকা দেখা গৈছে ভিডিঅ' ক্লিপটোৰ পৰ্দাত এটা টেক্সট দেখা গৈছে য'ত লিখা আছে যেতিয়া মই মোৰ দেউতাক নিশা 2 বজাত ফোন কৰোঁ আৰু তেওঁ মোক অনুপ্ৰাণিত কৰে আৰু সকলো সময়ত মোৰ কাষত থাকে সহায়ৰ বাবে মই টকা উপাৰ্জন কৰিম নিশা 2 বজাত কান্দি ভিডিঅ' কল ছাত্ৰী উত্তৰত পিতৃয়ে যি ক'লে মুহূৰ্ততে ভাইৰেল বহু সময়ত একাংশ ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক যাত্ৰাত এনেকুৱা এটা পইণ্টত উপনীত যেতিয়া তেওঁলোকক কেৰিয়াৰৰ হেঁচত ভাগি পৰা দেখা যায় এনেগৰাকী ছাত্ৰীৰ এটা ভিডিঅ' শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ভিডিঅ' কলত এগৰাকী ছাত্ৰী আৰু পিতৃৰ এক হৃদয়স্পৰ্শী মুহূৰ্ত অনলাইনত প্ৰকাশ পোৱাৰ পিছতে ভাইৰেল হৈ পৰিছে ভাইৰেল ভিডিঅ'টো দেখা গৈছে যে কেৰিয়াৰৰ চাপৰ সৈতে যুঁজি থকা এগৰাকী ছাত্ৰীয়ে অবিৰতভাৱে কান্দিছে আনহাতে পিতৃয়ে শান্তভাৱে তেওঁক আশ্বাস কৰিছে অৱশ্যে এই ভিডিঅ'টোত পিতৃক দেখা যোৱা নাই কিন্তু কইনাৰ প্ৰতি তেওঁৰ কণ্ঠত মৰম স্নেহ আৰু বিশ্বাস ভৰপূৰ তেওঁ জীয়েকক বাৰে বাৰে সোঁৱৰাই দিছে যে তাইৰ মূল্য কেতিয়াও পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ নকৰে চিকিৎসা বিজ্ঞানত ভাল ফলাফল নকৰিলেও তাইৰ জীৱনত ডাঙৰ হোৱাৰ বহুতো পথ আছে ভাইৰেল ভিডিঅ' ক্লিপটোত ছোৱালীজনীয়ে মাজনিশা প্ৰায় 2 বজাত ফোনত কান্দি থকা দেখা গৈছে ভিডিঅ' ক্লিপটোৰ পৰ্দাত এটা টেক্সট দেখা গৈছে য'ত লিখা আছে যেতিয়া মই মোৰ দেউতাক নিশা 2 বজাত ফোন কৰোঁ আৰু তেওঁ মোক অনুপ্ৰাণিত কৰে আৰু সকলো সময়ত মোৰ কাষত থাকে সহায়ৰ বাবে মই টকা উপাৰ্জন কৰিম নিশা 2 বজাত কান্দি ভিডিঅ' কল ছাত্ৰী উত্তৰত পিতৃয়ে যি ক'লে মুহূৰ্ততে ভাইৰেল বহু সময়ত একাংশ ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক যাত্ৰাত এনেকুৱা এটা পইণ্টত উপনীত যেতিয়া তেওঁলোকক কেৰিয়াৰৰ হেঁচত ভাগি পৰা দেখা যায় এনেগৰাকী ছাত্ৰীৰ এটা ভিডিঅ' শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ভিডিঅ' কলত এগৰাকী ছাত্ৰী আৰু পিতৃৰ এক হৃদয়স্পৰ্শী মুহূৰ্ত অনলাইনত প্ৰকাশ পোৱাৰ পিছতে ভাইৰেল হৈ পৰিছে ভাইৰেল ভিডিঅ'টো দেখা গৈছে যে কেৰিয়াৰৰ চাপৰ সৈতে যুঁজি থকা এগৰাকী ছাত্ৰীয়ে অবিৰতভাৱে কান্দিছে আনহাতে পিতৃয়ে শান্তভাৱে তেওঁক আশ্বাস কৰিছে অৱশ্যে এই ভিডিঅ'টোত পিতৃক দেখা যোৱা নাই কিন্তু কইনাৰ প্ৰতি তেওঁৰ কণ্ঠত মৰম স্নেহ আৰু বিশ্বাস ভৰপূৰ তেওঁ জীয়েকক বাৰে বাৰে সোঁৱৰাই দিছে যে তাইৰ মূল্য কেতিয়াও পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ নকৰে চিকিৎসা বিজ্ঞানত ভাল ফলাফল নকৰিলেও তাইৰ জীৱনত ডাঙৰ হোৱাৰ বহুতো পথ আছে ভাইৰেল ভিডিঅ' ক্লিপটোত ছোৱালীজনীয়ে মাজনিশা প্ৰায় 2 বজাত ফোনত কান্দি থকা দেখা গৈছে ভিডিঅ' ক্লিপটোৰ পৰ্দাত এটা টেক্সট দেখা গৈছে য'ত লিখা আছে যেতিয়া মই মোৰ দেউতাক নিশা 2 বজাত ফোন কৰোঁ আৰু তেওঁ মোক অনুপ্ৰাণিত কৰে আৰু সকলো সময়ত মোৰ কাষত থাকে সহায়ৰ বাবে ব্যুৰ' ৰিপৰ্ট N24 আছাম